নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম অসমৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহি থকা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। এই প্ৰশ্ন উত্তৰ আটাইকেইটাই কম্পিউটাৰৰ নলেজৰ ওপৰত আধাৰিত। আহকচোন এতিয়া ভিডিঅ'টো আমি বেছি পলম নকৰি আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথম প্ৰশ্ন, আধুনিক কম্পিউটাৰৰ পিতৃ বুলি কোনজন ব্যক্তিক আখ্যা দিয়া হৈছে? এইটো অপশ্যনত আছে হিৰোডটাছ, বি অপশ্যনত আছে চাৰ্লছ বেবেজ, চি অপশ্যনত আছে লৰ্ড ৱেৰেন আৰু চাৰি অপশ্যনত আছে লৰ্ড হাষ্টিংছ। ইয়াৰ উত্তৰটো হৈছে চাৰ্লছ বেবেজ। ইয়াৰে প্ৰথম যিটো হিৰোডটাছ, এখেতক ফাদাৰ অফ হিষ্টৰী বুলি কোৱা হয়। ফাদাৰ অফ হিষ্টৰী, এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন। আহকচোন আমি নেক্সট প্ৰশ্নটোলৈ যাওঁ। পৃথিৱীত আৱিষ্কাৰ হোৱা প্ৰথম গণনা কৰা যন্ত্ৰটো কি? ইয়াতে অপশ্যন দিয়া আছে স্কেল, বি টু অপশ্যন জ্যামিতি, চি টু এবেকাছ আৰু ডি টু পাৰা। ইয়াৰে শুদ্ধটো হৈছে এবেকাছ। আহকচোন তৃতীয় প্ৰশ্নটোলৈ আমি যাওঁ। কম্পিউটাৰৰ মূল কাৰ্য কৰিবলৈ ব্যৱহাৰ হোৱা আহিলাবিধনো কি? অপশ্যন আছে মাউচ, মনিটৰ, প্ৰচেছৰ আৰু MS-DOS। ইয়াৰ মূল কাৰ্য কৰিবলৈ ব্যৱহাৰ হোৱা আহিলাবিধ বুলি কৈছে, যিহেতু উত্তৰটো হ'ব প্ৰচেছৰ নহ'লে কম্পিউটাৰে একোৱে কৰিব নোৱাৰে। আহকচোন 4 নম্বৰ প্ৰশ্নটোলৈ। কম্পিউটাৰৰ মুখ্য অংশটো বা যন্ত্ৰটো কি? অপশ্যন দিয়া আছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট, MS-DOS, ছফ্টৱেৰ, ৰেম। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। আহকচোন 5 নম্বৰ প্ৰশ্নটোলৈ। এটি প্ৰথম জেনেৰেশ্যনৰ কম্পিউটাৰৰ নাম হ'ল? অপশ্যন দিয়া আছে এ অপশ্যন IMB 1401, বি অপশ্যন ENIAC, চি অপশ্যন পেণ্টিয়াম, আকৌ ডি অপশ্যনটো দিয়া আছে IMB 1400। এতিয়া ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বি অপশ্যন ENIAC। আহকচোন 6 নম্বৰ প্ৰশ্নটোলৈ। দ্বিতীয় জেনেৰেশ্যনৰ কম্পিউটাৰটোনো কি? এইকেইটা প্ৰশ্ন পোনপটীয়াকৈ। ইয়াৰ উত্তৰটো হৈছে IMB 100। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে IMB 1801। আৰু তৃতীয় জেনেৰেশ্যনৰ কম্পিউটাৰটোৰ নামটোনো কি? বন্ধু বান্ধৱীসকল, তোমালোকে জানানে তৃতীয় জেনেৰেশ্যনৰ কম্পিউটাৰৰ নামটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে IMB 36। এইটো আৰু চতুৰ্থ জেনেৰেশ্যনৰ কম্পিউটাৰ আহিব পাৰে, সেইটোৰ নামটো হ'ল পেণ্টিয়াম। মনত ৰাখিব লাগিব বন্ধু বান্ধৱীসকল, এইকেইটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু লেপটপটো কি ধৰণৰ কম্পিউটাৰ? লেপটপটো পাৰ্চনেল কম্পিউটাৰ হয়, কাৰণ ইয়াক আমি অতি সহজে লৈ অনা নিয়াত সুবিধা হয়, লৈ যাব পাৰে, তাৰ কাৰণে ইয়াক পাৰ্চনেল কম্পিউটাৰ বুলি কোৱা হয়। আহকচোন 10 নম্বৰটো বন্ধু বান্ধৱীসকল, তোমালোকে নিজে কমেণ্টত জনাব উত্তৰটোনো কি। কম্পিউটাৰৰ মনিটৰ আৰু প্ৰিণ্টিং আদি কি ধৰণৰ আহিলা? ইনপুট আহিলা নে আউটপুট আহিলা নে স্কেনাৰ নে প্ৰচেছৰ? ইয়াৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাব। ধন্যবাদ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চোৱাৰ বাবে।